Welcome back to my channel Dipanjali Natra. অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। এতিয়া ৰাতিপুৱা হৈ আছে 9টা। ইমান ধুনীয়াকৈ ৰ'দটো ওলাইছে। আমি আজি এটা জেগালৈ যাম, আপোনালোককো দেখাই যাম। আমি নগাঁও যাম ৰাস চাবলৈ। ঘৰলৈ গ'লে কাৰ ভাল নালাগে, হয়নে নহয়? ইয়াতে সকলোকে লগ নাপাওঁ কাৰণে ঘৰলৈ যাম বহুত দিনৰ পাছত। বহুত ভাল লাগিব, এক্সাইটেড একদম। এতিয়া চবখিনি কাম কৰি মেলি আজৰি হ'লোঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। 3 দিনমানৰ কাৰণে যাম। ইমান ধুনীয়াকৈ ৰ'দটো ওলাইছে আৰু আমাৰ এই জেগাখিনি চাওকচোন, কিমান চাফা চাফা লাগিছে। এইখিনিত মানে পূৰা প্ৰটেক্টেড এৰিয়া কৰি দিছে আৰু এইফালে গেটৰ মানুহ সোমাব, বেলেগৰ মানুহ সোমাব নোৱাৰে, তাৰ কাৰণে প্ৰটেক্টেড এৰিয়া এলাৰ্ট কৰিছে। আৰু এইফালে গোটেইখিনি একদম চাফা কৰি আছে, ইমান ভাল লাগিছে নহয় দেখিবলৈ। ইফালে মিস্ত্ৰীয়ে গাড়ী ধুই আছে তলত। বাৰু চাহ খাই কৰি যাম এতিয়া। বাকীখিনি কাম কৰি লৈ পেলাই দেখিছোঁ চনাই অৱস্থা এটা কৰি থৈ দিছে। এইখিনি কাম অকণমান চিভিল কৰি লওঁ, তাৰপাছত আপোনালোকক যাম। মানে আজি মোৰ মুখৰ গ্ল'ই চেঞ্জ হৈ আছে। যাম, দুইখন ঘৰলৈ যাম। আপোনালোক চোনা ব'লা। খাই কৰিলে অলপ সময় ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি মেলি আৰু অলপ এতিয়া ভাতটো অকণমান যোগাৰ কৰিবলৈ যাম। সেইফালে চিমৰণে বনাব ভাতখিনি, তাৰপিছতে ভাতখিনি বনাই মেলি আমি ৰাস চাবলৈ যাম। আজি যাম জামুগুৰিত ৰাস চাবলৈ। চুপাৰ এক্সাইটেড। আমাৰ মানে কি হৈছে, চনাই একদম ৰাস চাওঁ বুলি বিৰাট উৎপাত কৰি আছে। তাৰপিছত ভাবিলোঁ, তাই মানে জানা হোৱাৰ পৰা তেনেকৈ ৰাস ইমান পোৱা নাই যে, তাৰপিছত এতিয়া ভাবিছোঁ এবাৰ দেখাই আনো, তাই ভাল পাব আৰু চাই। আপোনালোককো লৈ যাম মানে। এতিয়া ভাত চাত বনাওঁগৈ, ভাতটো খাম, খাই কৰি লৈ তাৰপাছতহে যাম আৰু। সেইটো শুনাই সেইটো চোৱা। শুনটো বমা কোৱা, বমা 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 কোনটো চাইছা? এইটো ৰেড কালাৰটো চোৱা।
মোৰ লিপষ্টিক লগাব বাকী আছে লিপষ্টিকখিনি লগাই লওঁ তাৰপিছত চাই আছোঁ ৰাস চাবলৈ Bye. Bye bye. Kulai này. Dulu क्या? Ini. Good morning. আজি হ'ল নেক্সট ডে আমি আছোঁ মিষ্টাৰে গ'লগৈ ৰাতিপুৱা আজি অফিচ আছে আহিবগৈ ৰাতিকে ৰাতি 9টামান বজালৈ আহি পাবহি আৰু আজি আমি অকলে কোনটো সেইটো ওপৰত আছে টিঙতে পৰেনে পৰিলা টিঙতে পৰিলা মা এইফালৰ পৰা দেখা পাব টিঙত দেখা পাইছে তিনটা পৰিছিলে দেখোন এটা কোমলীয়া এটা ন এইটো পুৰত পৰিছে নেকি এইটো তেতিয়াহ'লে অকণমান পকা এইটো এটা এইটা আৰু এটা আনিলে নে আনিলে ন কৰকেইটা পকা মানে পুৰত কালি খোৱা জলকীয়া কেইটা জ্বলা আছিলে বগা বগা জলকীয়া দেখোন সেইটো লাই পুলি এইকেইটাও কাটা আজি অলপমান আলহী আহিব তাৰ কাৰণে অকণমান ঘৰটো চাফা কৰিলোঁ আৰু বাকী যিমান গোটেই ভাত বনালে মিক্স শাক মাছৰ লগত খাৰ বনালে আৰু লগতে বনালে লেচেৰা আলু ভাজি আমাৰ পোৱালীয়ে গা ধুই আছে অলপ দেখাই দিম আহা গ'ল ঘাঁহ লৈ ৰাজু দা হাঁহি দিয়ক ঘাঁহ ইমান কাটিছে ন এইখিনি শুকুৱাব নেকি খুৰা ভাত খালে ভিতৰত আছোঁ লাগে ফুনি দিওঁ যোৱা কামখিনি কৰিলোঁ এতিয়া কেইটা বাজিছে 7টা বাজিছে আৰু আজি আমাৰ আলহী আহিব আদিতিহঁত যে আপোনালোকক আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ সিহঁতে আহিব তাৰ কাৰণে মই একদম প্ৰিপেৰেশ্যন কৰি আছোঁ হাঁহ কাটি আছে ৰাজুদাই
আৰু পনীৰ বনাম। আজি সিহঁতে শনিবাৰে মাছ মাংস নাখায় কাৰণে পনীৰ বনাম আৰু ঘৰৰখিনিৰ কাৰণে হাঁহ বনাম কোমোৰাৰ লগত। আপোনালোকক তেতিয়াহ'লে দেখাই যাম। আজি কিমান ভাল লাগি আছে আমাৰ। মোৰ মিষ্টাৰে গৈছে সিহঁতক আনিবলৈ, আমাৰ ওচৰতে সিহঁতে আহি নামিলে আৰু সিহঁতে তেজপুৰৰ পৰা আহি আছে। তাৰপিছত সিহঁতক লগ পাম অকণমান পাছত, আপোনালোকক দেখাই আছোঁ সিহঁত অহাৰ পাছৰখিনি। তাৰ কাৰণে মই এতিয়া অলপমান কাম কৰি আছোঁ, এইখিনি কামখিনি জল্দি কৰি লওঁ, তাৰ পাছত লগ পাই আছোঁ। কি বাহঁত ক'ত গ'ল? বা ক'ত গ'ল? বা ক'ত গ'ল শুনাই? বা ক'ত গ'ল? আহিব এতিয়া। ঘৰৰ হাঁহৰ মাংস দেই, কোমোৰা আৰু আলুৰ লগত একদম ধুনীয়াকৈ মেৰিনেট কৰি লওঁ। তাৰপাছত বনাম যি সিহঁতক খুৱাম নে কি? হৈছেনে? বাৰীত কৰা শিল কোমোৰাৰ লগত এইয়া বেবীটোকো দেখাই দিয়া। ভৰি নাথাকে শুনাই মাহঁতকো দেখাই নাযায় কাটি লোৱা লাগিলে ইফালে চৰাই আগ দি ভিডিঅ' কৰিব।